নমস্কাৰ এফবি লাইভলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই বিচিত্ৰ যুগপ্ৰসাদে মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী গণেশগুৰিত আজি গুৱাহাটী গণেশগুৰিত কনজিউমাৰ ৰাইটছ অৰ্গেনাইজেশ্যনৰ উদ্যোগত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয় আৰু ৰাইজৰ সজাগতাৰ বাবে এই বিষয়ে মই ছাৰ নাটকখন চাই কেনেকুৱা লাগিল জনাব নাটকখন চাই ভাল লাগিছে আচলতে এনেকৈ বহুত মানুহে আমিয়ে বহুত ঠগ প্ৰবঞ্চনাৰ মানে মুখামুখি হৈ আছোঁ বহুত ঠগ প্ৰবঞ্চনা আমাক কৰি আছে বহুত মানুহে এনেকৈ মানে নানান ধৰণৰ মানে ঠগ প্ৰবঞ্চনাত বহুত টকা পইচা মানে ভৰিবলগীয়া হৈছে গতিকে এইটো এটা জাগৰণমূলক এটা হেৰি কৰাৰ কাৰণে খুব ভাল হৈছে এনেকুৱা ধৰণে বহুত যদি তেনেকুৱা প্ৰচাৰ হৈ যায় মানুহজনে কথাখিনি জানিলে কথাখিনি মানুহে সজাগ হ'ব আৰু সজাগ হ'লে এই যিটো জাগৰণমূলক মানে হেৰিৰ পৰা মানে সজাগ হ'লে মানুহবিলাকে মানে বাচিব পাৰিব অৰ্থাৎ বহুত ঠগ প্ৰবঞ্চনাকে মানুহক ঠগ প্ৰবঞ্চনা কৰি আছে আৰু এনেকৈ মানুহবিলাকে বহুত টকা পইচা মানে বেংকৰ পৰা ইতিমধ্যে বহুত মানুহৰ টকা পইচা লৈ গৈছে গতিকে এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনাৰ পৰা হাত সাৰিব পাৰিব যদিহে এনেকুৱা জাগৰণমূলক কথা কোৱা হয় আপোনাৰ নামটো মোৰ নাম প্ৰদীপ ঠাকুৰীয়া ধন্যবাদ জনাইছোঁ আপোনালৈ আপুনি ক'ব দাদা কেনে অনুভৱ হৈছে আজি নাটকখন কৰি সঁচাই ভাল লাগিছে কিয়নো আমি প্ৰতিটো মুহূৰ্ততে প্ৰতিটো দিনেই আমি এনেকুৱা ধৰণৰ প্ৰবঞ্চনা বলি হৈ আছোঁ আপোনালোকে সামান্য চব্জি বজাৰৰ পৰা আৰম্ভ কৰি মাছ বজাৰলৈকে আমি সকলোৱে ঠগ খাই আছোঁ কাৰণ কিয় আপোনালোকে চাব বা আমি দেখিছোঁ যে মাছ কিনিবলৈ গ'লে আপোনাক এটা ভিজা পলিথিনত আপোনাৰ মাছটো ভৰাই ওজনত দিয়ে ওজনটো দিয়াৰ লগে লগে সেই পলিথিনটো নাই বুলি 50 গ্ৰামৰ পৰা 100 গ্ৰাম আপোনাৰ মাইনাছ হৈ যায় অৰ্থাৎ আমি 1 কেজিৰ মাছটো আমি 900 গ্ৰাম বা তাতকৈ কমত আমি খাই আছোঁ কিন্তু দামটো আমি ঠিক দামেই দি আছোঁ সেয়ে আমি এনেধৰণৰ প্ৰবঞ্চনা বলি আছোঁ আৰু বিভিন্ন ধৰণৰ আৰু ধৰক আপোনাৰ ইলেক্ট্ৰনিক যিটো আপোনালোকৰ পাল্লা ওলাইছে আমাৰ যিটো ওজন আমাৰ হেৰি ওলাইছে সেইটোতো আমি ঠগ খাই আছোঁ সেইটো আমি সঠিকভাৱে সেই 1 কেজি যে আমি বস্তুটো লৈছোঁ সেই 1 কেজি আমি সঠিকভাৱে পাই আছোঁ নাই কাৰণ ইলেক্ট্ৰনিক বস্তু আমি ইফাল সিফাল কৰি থ'ব পৰা যায় তো সেইটো কাৰণে কনজিউমাৰ ৰাইটছ মতে তাতে তেওঁলোকে এটা 1 কেজি ডগা এটা ৰাখিব লাগে যিটো ডগা ৰিনিউৱেল হয় তো তেতিয়াহে আমি গম পাম যে সেইটো প্ৰকৃততে 1 কেজিৰ ওজনৰ বাদ সমান হিচাপে আমি আছেনে আমি গম পাম ঠিক তেনেকুৱা ধৰণৰ আৰু বিভিন্ন সময়ত আমি বিভিন্ন ঠাই বজাৰ কৰিবলৈ গৈছোঁ এতিয়া ধৰক আমি ব্ৰেণ্ডেড কোম্পানীবিলাকৰ যেতিয়া আমি বস্তু কিনিবলৈ যাওঁ তাতো আমি ঠিক তেনেকৈ দেখাব তেওঁলোকৰ যিটো পলিথিন দিয়ে সেই পলিথিনত তেওঁলোকৰ কোম্পানীটো বা সেই ব্ৰেণ্ডটোৰ নাম লিখা থাকে আৰু সেই পলিথিনটোৰ নামত আমি পইচা দিওঁ কিন্তু একচুৱেলি আমি সেই পইচাটো দিব নালাগে কাৰণ কিয় আমাৰ পইচাৰে আমি তেওঁলোকে এডভাৰটাইজ কৰিব নোৱাৰে সেইকাৰণে সেই পলিথিনটো হয় তেওঁলোকে ফ্ৰী অফ কষ্ট দিব লাগিব আৰু নহ'লে তেওঁলোকে প্লেন পলিথিন দিব লাগিব যাৰ বিনিময়ত তেওঁলোকে পইচা ল'ব পাৰিব কিন্তু তেওঁলোকৰ ব্ৰেণ্ড লিখা পলিথিনত আমাক দিয়াৰ বিনিময়ত তেওঁলোকে পইচা ল'ব নোৱাৰিব সেই এনেধৰণে আমি বহুতে খাই আছোঁ সেয়ে আমি সকলো ৰাইজক আজি এই নাটকৰ দ্বাৰা সমগ্ৰ গুৱাহাটীৰ লগতে অসমবাসী ৰাইজক আমি অৱগত কৰাব বিচাৰিছোঁ যে আপোনালোকৰ অধিকাৰ আপোনালোকে নিজে ল'ব জানিব লাগিব আৰু যদি কিবা তেনেকুৱা ধৰণৰ কিবা অভিযোগ থাকে কনজিউমাৰ ৰাইটছ অৰ্গেনাইজেশ্যনৰ লগত যোগাযোগ কৰিব পাৰে তেওঁলোকৰ দ্বাৰা আপোনালোকৰ যদি এনেকুৱা প্ৰবঞ্চনা বলি হৈ থাকে তাৰ পৰা আপোনালোকে আইন প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে নিষ্পত্তি হ'ব পাৰে মোৰ নাম সুৰজ খান এই নাটখন মই ৰচনা আৰু পৰিচালনা কৰিছোঁ আৰু নিজে অভিনয় কৰিছোঁ আজি গুৱাহাটীৰ আমি 4-5খনমান ঠাইত আমি এই নাটকখন আমি ৰাইজৰ কাৰণে আমি আগবঢ়াম এতিয়া আমি গণেশগুৰিত আছোঁ ইয়াৰ পিছত আমি আদাবাৰী আৰু জালুকবাৰীত আমি এই নাটকখন কৰিম ধন্যবাদ আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ এই আপোনালোকক গুৱাহাটী গণেশগুৰিৰ পৰা দেখুৱালোঁ কনজিউমাৰ ৰাইট অৰ্গেনাইজেশ্যনৰ উদ্যোগত খুবেই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাইজৰ মাজত সজাগতাৰ বাবে মই আপোনালোকক দেখুৱালোঁ গুৱাহাটী গণেশগুৰিৰ ৰিপৰ্ট মই যুগপ্ৰসাদ বিচিত্ৰ ধন্যবাদ